নমস্কাৰ বন্ধুসকল চাওঁতে চাওঁতে নতুন বছৰে আহি পালেহি 2025 চন আহি পালেহি গতিকে নতুন বছৰৰ আগতীয়াকৈ মই সকলোকে শুভকামনা জনালোঁ নতুন বছৰটোত যাতে আপোনালোকে 2024ত যিখিনি কৰিব নোৱাৰিলে সেইখিনি যাতে আপোনালোকে এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব পাৰে ঠিক আছে জীৱনটো প্ৰত্যাহ্বানপূৰ্ণ সকলোৰে বাবে কিছুমানে যিখিনি পাইছে তাতকৈ আৰু ওপৰলৈ যোৱাৰ প্ৰয়াস কৰিব আৰু যিসকলে বিভিন্ন ক্ষেত্ৰত সফল হ'ব পৰা নাই তেওঁলোকেও বিভিন্ন কাৰ্যক্ষেত্ৰত কাম কৰি আছে তেওঁলোকে ষ্ট্ৰাগলিং কৰি আছে তেওঁলোকেও সফল হ'ব পৰা নাই বহুতে গতিকে 2025 চনত যাতে সকলোৱে সফলতা লাভ কৰে তাৰে কামনা কৰিলোঁ যিকোনো এটা কামত সফল হ'বলৈ হ'লে আপুনি নিৰৱচ্ছিন্নভাৱে সাধনা কৰিব লাগিব অৰ্থাৎ নিৰৱচ্ছিন্নভাৱে আপুনি প্ৰচেষ্টা কৰিব লাগিব গতিকে যিবিলাক ভুল হৈছিল যিবিলাক ভুলৰ পৰাই মানুহে শিকে গতিকে প্ৰত্যেক ক্ষেত্ৰতে ভুলটো হ'বই ভুলৰ পিছতে মানুহে শিকে গতিকে ভুলটো এতিয়া বৰ্তমান যিখিনি আপুনি ভুল কৰিছে সেইখিনি 2025 চনত যাতে নকৰে এটা নতুন প্ৰচেষ্টাৰে উদ্যমেৰে আপুনি লাগক বিভিন্ন কৰ্মক্ষেত্ৰত আৰু ব্যক্তিগতভাৱে যদি আপুনি কাম কৰে সেই ক্ষেত্ৰতে আপুনি ভালদৰে লাগক তাত নতুন নতুন কথাবিলাক শিকক নতুন নতুন কথাবিলাক ইমপ্লিমেণ্ট কৰক তেতিয়া আপুনি এজন সফল ব্যক্তি হিচাপে সমাজত পৰিগণিত হ'ব পাৰিব আৰু যিসকল ব্যক্তি অলৰেডি সফল হৈছে তেওঁলোকেও তাতকৈ বেছি সফল হ'বলৈ চেষ্টা কৰে এনেকুৱা নহয় যে গোটেইখিনি তেওঁলোকে পাই গৈছে এতিয়া তেওঁলোকৰ আৰু কোনো ধৰণৰ সেনেকুৱা নহয় তেওঁলোকেও যিখিনি এতিয়া বৰ্তমান সফল হৈছে তাতকৈ নতুন কিবা এটা নতুন ওপৰলৈ যোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে গতিকে প্ৰতিজন ব্যক্তিয়ে প্ৰচেষ্টা চলাই এটা সুন্দৰ জীৱনৰ কাৰণে ভালদৰে আগবাঢ়ি যাবলৈ হ'লে বাধা বিঘিনি এইবিলাক থাকিবই জীৱনটোত প্ৰতিজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় গতিকে আপোনালোকে প্ৰতিজন ব্যক্তিয়ে এই ক্ষেত্ৰত আপোনালোকে এক যোগাত্মক এটা পজিটিভ চিন্তা লৈ আপোনালোকে আগবাঢ়ক তেতিয়া আপুনি যিকোনো ক্ষেত্ৰতে আপোনালোকে সফল হ'ব পাৰিব 2025 চনটো যাতে অনাগত সময়বিলাকত যিখিনি আপুনি ইমপ্লিমেণ্ট কৰিব নোৱাৰিলে যিখিনি আপোনাৰ নহ'ল সেইখিনি আপোনালোকে কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব ঠিক আছে নতুন নতুন পৰিকল্পনা কৰক প্লেন কৰক যাতে এতিয়া বৰ্তমান 2025 চনত সেইখিনি আপোনালোকে সফলভাৱে কৰিব পাৰে যিকোনো কামতে যিকোনো ক্ষেত্ৰতে আপুনি সফল হ'বলৈ হ'লে আপোনাৰ নিৰৱচ্ছিন্নতা সাধনা লাগিব ঠিক আছে এনেই দুদিন দুদিন কাম এটা কৰিলে তেনেধৰণে সফল হ'ব নোৱাৰি গতিকে যিকোনো এটা কাম সফল হ'বলৈ হ'লে আপোনালোকে নিৰৱচ্ছিন্ন সাধনা আপোনাৰ লাগিব নিৰৱচ্ছিন্নভাৱে সেই কামটোত মনোনিৱেশ কৰিব লাগিব যত্ন কৰিব লাগিব কষ্ট কৰিব লাগিব তেতিয়াই সেই কামটোত আপোনালোকে সফলতা লাভ কৰিব এতিয়া মোৰ মোটামুটি চেনেলটোত 2 বছৰমান আগতে ব্লগ দিয়া হৈছিল বিভিন্ন কাৰণত মই দিব পৰা নাই গতিকে মই এইটো চেষ্টা কৰিম যাতে 2025 চনত আপোনালোকক নতুন নতুন ব্লগ মই কণ্টিনিউৱাছলি দিবৰ কাৰণে চেষ্টা কৰিম এইটো প্ৰমিছ যে দিম ঠিক আছে এনেকুৱা নহয় যে নহ'ব কণ্টিনিউ দিয়াৰ কাৰণে মই চেষ্টা কৰিম ব্লগবিলাক বিভিন্ন কাৰণত মোটামুটি যোৱা 2 বছৰ ধৰি ব্লগবিলাক দিব পৰা নাই কোনো ধৰণৰ ব্লগ দিব পৰা নাই পাৰ্চনেল কামৰ কাৰণে গতিকে মোৰো এইটো প্ৰচেষ্টা যাতে 2025 চনৰ পৰা কণ্টিনিউ আপোনালোক দিব পাৰোঁ মাহত এটা দুটাকৈ হ'লেও কণ্টেণ্ট যাতে দিব তাতকৈ বেছি দিবৰ কাৰণে চেষ্টা কৰিম যদি দিব পাৰোঁ সেইটো মই প্ৰচেষ্টা কৰিম আৰু আপোনালোকেও প্ৰতিগৰাকী যিটো 2024ত নহ'ল তাৰ আগত যিখিনি নহ'ল সেইখিনি এতিয়া আপোনালোকে যত্ন কৰক যাতে সেইখিনি আপোনালোকে বিভিন্ন কামত আপোনালোকে সফল হ'ব পাৰে তাৰ কাৰণে শুভেচ্ছা জনালোঁ গতিকে 2025 চনটোত যাতে সকলোৱে সফল হয় সকলোৱে এটা নতুন উদ্যমেৰে আগবাঢ়িব পাৰে আৰু আগৰ যিবিলাক ভুল হৈছিল সেইবিলাক যাতে আপোনালোকে পাহৰি এতিয়া নতুন এটা শুদ্ধভাৱে আপোনালোকে কামবোৰ কৰে যাতে আপোনালোকে সেই কামবিলাক এটা পাৰফেক্টলি আপোনালোকে কৰিব পাৰে ভুলৰ পৰাই শিকিব পাৰি গতিকে ভুল সকলো কামতে হ'বই গতিকে ভুলৰ পৰাই শিকিব লাগিব যিবিলাক আমাৰ নিউ জেনেৰেশ্যন আমাৰ দৰে নিউ জেনেৰেশ্যন তেওঁলোকে ভুলৰ পৰাই শিকিব লাগিব ঠিক আছে এটা সন্তান যেতিয়া খোজ কাঢ়িবলৈ শিকে তেতিয়াতো পৰি যায়
গতিকে তাৰ পৰাইতো এনেকুৱা নহয় যে উঠিবলৈ চেষ্টা নকৰে গতিকে তাৰ পৰাও তেওঁলোকে উঠিবলৈ চেষ্টা কৰে গতিকে আমাৰ মানুহৰ জীৱনৰ প্ৰত্যেকৰে ঘাত প্ৰতিঘাত থাকে বিভিন্ন ধৰণৰ সমস্যা থাকে আমি ওপৰলৈ উৰি যাওঁ কেতিয়াবা তাৰ পৰা তললৈ পৰি যাওঁ গতিকে তাৰ পৰা উঠিবৰ কাৰণে চেষ্টা কৰিব লাগিব এনেকুৱা যে পৰি গ'লো এতিয়া নুঠো এনেকুৱা নহয় তাৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু 2025 চনটো সকলোৰে জীৱনত আনন্দ কঢ়িয়াই আনক সুখ সমৃদ্ধি কঢ়িয়াই আনক আৰু আপোনালোকৰ সপোনবোৰ দিঠক হওক তাৰে কামনা কৰিলোঁ ধন্যবাদ